हेलो एभ्रिवान एबार आमी पालोহি বিজ্ঞান নগৰী সায়েন্স সিটি আৰু ইয়াতে আহিছে ইমান ভাল লাগিছে হেতু মই মানে ভাষাৰে প্ৰকাশ কৰিবই নোৱাৰো কিমান ধুনীয়া পৰিবেশ বাপৰে বা আগতে হলে মই দেখা নাছিলো আমাৰ গুৱাহাটীটো সায়েন্স মিউজিয়াম চাইছো তাতকৈ বহুত বেছি ধুনীয়া কলকাতা সায়েন্স সিটি তো আপোনালোক যদি কেতিয়াবা কলকাতা আহে তেতিয়া সায়েন্স সিটি নোচোৱাকৈ একদম নাযাব তাৰ পিছত আমি ভাত খাবলৈ আহিছিলো আৰু হোটেলখনৰ ফ্ৰণ্টৰ পৰা চাওকচোন লুকটো কিমান ধুনীয়া ফ্লাইওভাৰখন একদম ধুনীয়াকৈ দেখি থাকি একদম তলে ওপৰে গাড়ী আৰু সন্ধিয়া সময়টো আৰু বহুত বেছি ভাল লাগিব ভিউটো এতিয়া দিনত বাৰু বৰ বেছি ভাল লগাই নাই ক'ব পাৰি ৰাতি বেছি ভাল লাগিব তাৰ পিছত আমি এতিয়া ভাত খাম ভাত খোৱা পিছতে ভিতৰখিনি দেখুৱাবলৈ মই ট্ৰাই কৰিম যিমানখিনি পাৰো বিৰাট ডাঙৰ সায়েন্স সিটি এৰিয়াটো গোটেইখিনি বাৰু এদিনতে দেখুৱাব নোৱাৰি কাৰণ সায়েন্স সিটিখন এদিনত ফুৰাটো সম্ভৱেই নহয় কিন্তু মই যিমানখিনি কভাৰ কৰিব পাৰো সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুত চাগে আহিছে অলৰেডি আৰু কোনে কোনে আহিছে হেতু কমেন্ট কৰিবচোন এবাৰ দেই সায়েন্স সিটি কোনে কোনে চাইছে কমেন্ট কৰিব বিৰাট ভাল লাগিছে আমি এতিয়া গৈ আছো ভিতৰৰ ফালে চাওকচোন ইমান ধুনীয়া আৰু ফুলখিনি ইমান ধুনীয়াকৈ কাটিং কৰি থৈছে নহয় সৰি দাও দেই বৰ ভাল লাগিল কিন্তু ৰ'দটো বহুত বেছি আছিল তথাপিতো ভাল লাগিলে ফুৰি আৰু এতিয়া আহি আমি পাইছোহি এখন জেগাত একনত মানে সকলোৱে সেলফি লয় এইটো ঘৰিয়াল এটা ধুনীয়াকৈ আছে আৰু ঘৰিয়ালৰ মুখতে সকলোৱে ফটো চটো ক্লিক কৰে আৰু আমিও কেইখনমান ইয়াতে ফটো ক্লিক কৰি ললো ঘৰিয়ালৰ ভিতৰৰ ফালেও সোমাই যাব পাৰি কিন্তু ফটো মৰা কোবত ভিতৰলৈ যাবলৈ পাহৰিলো এফালে ৰূপৱে দেখিছে গুৱাহাটী ৰূপৱে উঠিছো বাৰু গুৱাহাটীৰ পৰা আমি উত্তৰ গুৱাহাটীলৈ যাওঁ আৰু ইয়াত আকৌ গোটেই সায়েন্স সিটিখন ৰূপৱে উঠি চাব পাৰি বহুত ধুনীয়া লাগে ওপৰৰ পৰা সায়েন্স সিটি চাই আৰু ওপৰত উঠা ভিডিঅটো মই নেক্সট দেখুৱাই আছো আৰু এতিয়া আমি ভিতৰৰ ভাগতনো কি আছে সায়েন্স সিটি হে চাবলৈ আহিছো দেই বহুত ডাঙৰ হয় এইটো গহৰিটো কিন্তু গোটেইখিনি দেখুৱাব নোৱাৰিম যিমানখিনি পাৰো দেখুৱাবলৈ ট্ৰাই কৰিম এই দেখিছেনে বিজ্ঞানৰ মানে যিবোৰ চমৎকাৰ আৱিষ্কাৰ অদ্ভুত বস্তু সেইখিনি ইয়াতে মানে দেখিবলৈ পায় আৰু মই বেছিকৈ এক্সপ্লেইন কৰি নাথাকো আপোনালোকে যদি আহিছে কোনোবাই গম পাইছে আৰু নাহিলেও দেখি গম পাইছে কি হয় কি লাগে ইয়া আমি সকলোখিনি এটা থেকে বস্তু চাই আছো এতিয়া তাৰ পৰা আমি অলৰেডি ওলাই আহিলো কাৰণ একেটা ঘৰতে বহুত টাইম কৰিলে আমাৰ কভাৰ নহব সেইকাৰণে ওলাই আহিলো এতিয়া বাহিৰত দেখিছেনে ঠাণ্ডা পৰিছে অলপ অলপ আৰু সেইফালে হেয়া ৰেইন ডান্স দেখিছেনে হিন্দী গীতত তলে তলে মানে পানীখিনিয়ে ডান্স কৰে হেতুকে ৰেইন ডান্স বুলি কয় ইয়াতে তো হেয়া অকমান আমি উপভোগ কৰিলো এয়া এতিয়া আমি আহিলো অন্য এটা ঘৰৰ ভিতৰলৈ তাতো বিভিন্ন ধৰণৰ বস্তু আছে হেয়া চাম বুলি আহিছো এনে কৈছে হেগিলা সব এনে কৈছে এ বিল্ডিংটো নামটো কিবা নামটো মই শুনিছিলো কিবা এটা আছিল ৰবা জানো দিয়া তোমালোকৰ কথা साउथ खान का अपार्टमेंट है ये साउथ खान का अपार्टमेंट यार এনেকে এটা ইমানখন মাটি ল'ব পৰা নাই সাউথ খানে থাকে আহি প্ৰায় আমাৰ ভাড়া দিছে এটো কি হয় ও এবোৰ চোৱা লিচু নে কি ৰঙা ৰঙা চোৱা গছত কি হয় এটো মই এটা খাব পাৰিম নে কবিঙ্গি ওই এটা তামোল হয়
কৰি আছে অ দেখা কৈ ফালে জকছ কৰি আছে ঐ কইলা আন দিয়া না কেনা বস্তুটো নিউ কি নো বস্তু মানে কি নো ঐ মিকি এ বল না এখন ৰবা ইফালে ৰাস্তা চাব লাগিব সিনেমাটা সাউথখনৰ বাহুবলী জিলাৰ কাৰণ নহয় জানো बाहुबली साउथ खान का अपार्टमेंट তুমি কি চিঙিছা তুমি কি চিঙিছা এইটো কাৰ ঘৰ কৈ দিয়াচোন বা ই ৰৈছে চা ভাল লাগে মই বনাই পেলাম তুই এফালে চোৱা আকৌ চুটু देखिए holiest pilgrimages in India, Kedarnath is located in Uttarakhand, often known as the Devil Buku, near the Bhubaneswar, কি আচৰিত ধৰণৰ মানে ইমান ধুনীয়া লাগিছে চানা তুমি মাৰিবা যায় দেখোন একদম ভাল কা সেম বড় বড় লাগে মোকে মাৰি দিয়াচোন ঠাণ্ডা হৈ গ'ল যে কেলে মাৰি দিয়াচোন এতিয়া মাৰি দিয়া এখন আনমো হেৰি হৈ গ'ল Ori, moro que só? এইবিলাক লৈ যাব লাগে ফটো মাৰি সদায় এটা সোণাৰীয়ে কাগজ কাপোৰে বল এইটো তাজমহল
এইটো অৰিজিনেল হয় না তাজমহল কুতুব মিনাৰ এইটো কুতুব মিনাৰ না কি বুদ্ধেশ্বৰ টেম্পল জুই ঢলি আছে দেখিছে না জুই জ্বলাই আছে এক সেকেন্ড এই আগতে ধান খুন্দে যে কেইটা মহল আছে চোৱা না এই গোটেইবিলাকতে মানে ফ্ল' চিষ্টেম হৈছেনে মানে এদিনত চাই নহয় আৰু ভৰি বিষাব আৰু তাতকৈ একো নাই আমি গোটেই তলৰখিনি চাবলৈ চেষ্টা কৰিম ওপৰখিনি এদিনত চাই শেষ নহয়গৈ এই ল'ৰাটোবিলাক ফটাফট আছে নাই আমাৰ ওচৰতে তুমি ৰখি থাকা হ'বনে অলপ Masuk. Oh my god, ini kuah. Ini gelas kan ono? নাই গ্লাছ আছে Anantaku. Oh my god. Muru kuah bo. এইখিনি গোটেইখিনি যিহেতু দেখুৱাটো সম্ভৱ নহয় যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকক কেতিয়াবা আপোনালোকে নিজে আহি চাই যাব কেতিয়াবা কলকাতা আহিলে ছায়েন্স চিটি নোচোৱাকৈ একেবাৰে নাযাব তো মোৰ পক্ষে আপোনালোকক ইয়াতকৈ বেছিকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ সময়ৰ অভাৱ আৰু ল'ৰাটো শুই থাকি গ'ল মোক তো আপোনালোকে নিজে আহি কেতিয়াবা চাই যাব ভালদৰে বিজ্ঞানৰ মানে বহুত চমৎকাৰ আৱিষ্কাৰখিনি আছে Ba't dia? Ibu nasa